নমস্কাৰ মই আছো আপোনালোকৰ ডিজিটেল মিত্ৰ ভেকেন্সি ওলাইছে নেশনেল হেলথ মিছন আসামত ভিডিওটো আৰম্ভ কৰাৰ আগতে যদি চেনেলটো নতুনকৈ আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ নতুনকৈ যিবোৰ সৰকাৰি আৰু বেসৰকাৰি জব ভেকেন্সি ওলাই তাৰে নটিফিকেশন মই ডেইলি আপডেট ইয়াত লৈ আহো গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মই যেতিয়া ভিডিও আপলোড কৰো প্ৰথমতে আপোনালৈ ভিডিওটো যায় এতিয়া ভিডিওটো আৰম্ভ কৰা হওক ভেকেন্সি ওলাইছে নেশনেল হেলথ মিছন আসামত পোষ্টৰ নাম হৈছে কমিউনিটি হেলথ অফিচাৰ CHO ইয়াতে এডুকেশন কোৱালিফিকেশন লাগিব আপুনি BSc নাৰ্সিং পাস কৰা হ'ব লাগিব নহলে বেসিক BSc নাৰ্সিংৰ লগতে কমিউনিটি হেলথৰ সাৰ্টিফাইড কোৰ্স কৰা হ'ব লাগিব নহলে কমিউনিটি হেলথত BSc কৰা হ'ব লাগিব ইয়াৰে তিনিওটাৰ ভিতৰত কোনোবা এটা যদি ফুলফিল কৰে এডুকেশন ক্ৰাইটেৰিয়া তেনেহলে আপুনি এই পোষ্টৰ বাবে এলিজিবল হ'ব ইয়াতে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি পঢ়িব পাৰিব এৰে টোটাল পোষ্ট আছে 882 টা স্যালাৰি হ'ব 27500 পৰা লগতে ইনসেন্টিভ 15000 লৈকে বৃদ্ধি কৰা হ'ব পাৰে পাৰ মাহত ক্যাটেগৰি ওয়াইজ ৰিজাৰ্ভেশন আছে ৰিজাৰ্ভেশন সমূহ এনে ধৰণৰ ওপেন ক্যাটেগৰিত আছে 554 টা OBC আৰু MOBC কাৰণে এক্সট্ৰা ৰিজাৰ্ভেশন নাই ইয়াত OBC আৰু MOBC সকলক ওপেন ক্যাটেগৰি আন্ডাৰতে ধৰা হ'ব ST প্লেনৰ কাৰণে আছে 36 টা পোষ্ট ST হিলছৰ বাবে আছে 103 টা পোষ্ট SC কাৰণে আছে 90 T টাইপৰ কাৰণে আছে 109 টা পোষ্ট এজৰ ক্ৰাইটেৰিয়া সমূহ এনে ধৰণৰ জেনেৰেল ক্যাটেগৰিৰ কাৰণে 18 পৰা 40 বছৰলে ST আৰু SC ক্যান্ডিডেটে এক্সট্ৰা 5 ইয়াৰ পাব OBC সকলে 3 বছৰ আৰু PWD মানে পাৰ্সন উইথ ডিসেবিলিটি সকলে এক্সট্ৰা 10 বছৰ পাব মানে PWD ৰ বাবে ম্যাক্সিমাম এজ হ'ব 50 ইয়াৰ্স ইয়াৰে অনলাইন এপ্লিকেশন স্টাৰ্ট হৈ গৈছে অনলাইন এপ্লিকেশন কৰোঁতে কোনো এপ্লিকেশন ফিজ দিব নালাগে অনলাইন এপ্লিকেশনৰ স্টাৰ্ট ডেট হৈছে 20 জুলাইৰ পৰা আৰু লাষ্ট ডেট হ'ব 5 আগষ্টলৈকে এই টাইমখিনিৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব যদি এডুকেশন কোৱালিফিকেশন ফুলফিল কৰে এপ্লাই কৰা লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম আৰু এপ্লাই কৰোতে যদি কিবা সহায় লাগে ভিডিও ডেসক্ৰিপচনতে মোৰ এটা WhatsApp নাম্বাৰ দিয়া আছে WhatsApp নাম্বাৰত আপোনালোকে মেছেজ কৰিব পাৰিলে সেই নাম্বাৰটোত ফোন নকৰিব WhatsAppৰ মেছেজটো যেতিয়া মই দেখিম তেতিয়া মই আপোনালোকক ৰিপ্লাই কৰিম যদি ভিডিওটো ভাল পালে তেতিয়ালে ভিডিওটো এটা লাইক কৰিব লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ